গুড মৰ্ণিং এভৰিৱান। কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, আমিও ভালে আছোঁ। আজি মই বনাবলৈ লৈছোঁ বাটাৰ পনীৰ মচালা। আজি মানে এটা প্ৰগ্ৰেম হাতত লৈছোঁ। প্ৰগ্ৰেম মানে কি, মোৰ লগত আৰু 3গৰাকী বাইদেউ আছে আৰু আমি 4গৰাকী। আজি আমি আউটিঙত যাম। একো পৰিকল্পনা একো নাই, মাত্ৰ ফোনত কথা পাতিছোঁ যে আমি ঘৰৰ পৰা ওলাই যাম। ক'লৈ যাওঁ নাজানো, মুঠতে দিনটো আমি ঘূৰিম এনজয় কৰিম। আৰু লগত আমি খানা পিনা লৈ যাম, যাতে ভোক লাগিলে আমি খাব পাৰোঁ। মই বনাই লৈছোঁ বাটাৰ পনীৰ মচালা, লগত পুৰি কেইখনমান বনাই লৈছোঁ আৰু বাইদেউহঁতেও তেনেকৈ কিবাকিবি ঘৰতে বনাই লৈ আহিব। মুঠতে ব্ৰেকফাষ্ট, লাঞ্চ আজি আমি য'তেই পাওঁ ত'তেই কৰিম। ক'ত যাম নাজানো, ওলাই যাম, ব'লক আমাৰ লগত। আমি ৰাতিপুৱা ওলালোঁ। ওলাই আহি পালোঁ এই ঠাইখিনি। এইটো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক যিখন আছে, তাৰ এটা ৰিজৰ্ট। এইটো এতিয়াও বনাই কমপ্লিট হোৱা নাই, মানে হৈছেগৈ আৰু অকণমান কাম বাকী আছে। মোটামুটি হৈ গ'ল, ডেক'ৰেশ্যনৰ কাম কিছুমান বাকী আছে, এতিয়াও ইন'গ্ৰেশ্যন হোৱা নাই। কিন্তু ইমান ধুনীয়া পৰিৱেশত বনাইছে আৰু ৰিজৰ্টবোৰ মানে কটেজবিলাক যিবিলাক আছে ইমান ধুনীয়া। আছাম টুৰিজিমৰ আণ্ডাৰত এইখন মানে ৰিজৰ্টখন বনোৱা হৈছে। আগফালে ধুনীয়াকৈ ফুলনি মানে বহুতখিনি হ'বলৈ আছে আৰু থুলমূলকৈ হৈছে, কিন্তু ইমান বেছি ধুনীয়া নহয়। পিছফালে এই দুটা যি দেখুৱাইছোঁ, এই দুটা সম্পূৰ্ণ কাঠৰ হয়। এই কটেজ দুটা বহুত আছে, অকল দুটা নহয়, কেইবাটাও কাঠৰ তেনেকুৱা লাইন শাৰীকৈ কটেজ আছে। গোটেই মানে চাৰিওফালে সেউজীয়া, ডিব্ৰু-চৈখোৱাৰ সেই সেউজীয়াৰ মাজত এইটো পৰিৱেশ ইমান ধুনীয়া। আজি আমি আহিছোঁ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কলৈ। ইয়াত ইমান ভাল লাগিছে পৰিৱেশটো। নিভা বাইদেউ আগে গৈছে, কেমেৰাত নুঠিব বুলি, মানে একদম আগত উঠিব। তাৰপিছত নয়নমণি বাইদেউ, জ্যোতিময়ী বাইদেউ, আমি আহিছোঁ আজি ফুৰিম বুলি ৰাতিপুৱা ওলাইছোঁ। দিনটো ঘূৰিম আৰু ক'ত কি কৰিম আপোনালোকে চাই থাকিব আৰু খাম। খোৱাটো আমি লগত লৈয়ে ফুৰোঁ। কি খাম ফটোত দেখাব লাগিব। কি খাম আমি দেখাম ফটোত। খোৱা মেইন আৰু ফুৰাৰ লগতে খোৱাটোও মেইন। আৰু এই চাওকচোন, কটেজবোৰ ইমান ধুনীয়া, মানে বহুত ভাল লাগিছে। ইমান ধুনীয়া, বহুত ধুনীয়া। এতিয়াতো একো হোৱাই নাই, চব হৈ গ'লে আৰু বেছি ভাল লাগিব। এইটো এটা ধুনীয়া টাৱাৰ, মানে ওপৰৰ পৰা ভিউটো চাবলৈ বহুত ভাল লাগিব। ইয়াৰ যে ইমান ওখ, বহুত ভাল লাগিব। ইয়াৰ পৰা চাগে নদীখনো দেখা পাম ন বাইদেউ? আমি ইয়াৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনো দেখিবলৈ পাম। গোটেই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনেই ইয়াৰ পৰা দেখিবলৈ পোৱা যাব। বহুত ধুনীয়া, বহুত ওখ কটেজবোৰ, ইমান ধুনীয়া। বনাই শেষ হোৱা নাই। চব বনাই হোৱাৰ পিছত যে কেনেকুৱা মজা লাগিব ইয়াত। পৰিৱেশটো বাপৰে বহুত ধুনীয়া, বহুত বেছি ধুনীয়া, ভাল লাগিলে। নদীখন আছে ইয়াতে, নদীখন দেখুৱাম এতিয়া। বৰশী আনিব, বৰশী পাব হেনো নদীত। নদীখন আমি এবাৰ পিকনিক খাবলৈ আহিছিলোঁ। নদীখন হেৰি হৈ গ'ল, শুকাই গ'ল। বাৰিষা ফেনে ফুটুকাৰে শিল দল ভাঙি ছিঙি যোৱা নদীখন এতিয়া নাই, জীৰ্ণ শীৰ্ণ, শুকাই গ'ল, পানী নাই। এখন নদীৰ পাৰত এইটো আছাম টুৰিজিমৰ ৰিজৰ্টটো। কিমান ধুনীয়া পৰিৱেশ, মানে নেদেখিলে কৈ বুজাব নোৱাৰি, ভাষাৰে কৈ বুজাব নোৱাৰি। বহুত ধুনীয়া পৰিৱেশ। এয়া শাৰী কটেজবোৰ। এইকেইটা কটেজ আপোনাৰ কাঠৰ হয়, সম্পূৰ্ণ কাঠৰ হয়। মজিয়া আৰু বেৰ সকলো কাঠৰ, ৰেলিং এইবোৰ চব কাঠৰ হয়। বহুত ধুনীয়া লাগিছে। ওচৰতে যদিও ঘৰটো, ভাবিছোঁ সম্পূৰ্ণ হোৱাৰ পিছত, ইন'গ্ৰেশ্যন হোৱাৰ পিছত এৰাতি হ'লেও ইয়াত থাকি যাম। ভাবকচোন, ইয়াৰ সন্মুখত যেতিয়া ফুলনি হয়তো থাকিব বা আগফালে পাৰ্ক এখন থাকিব, কিমান যে ভাল লাগিব। অৰণ্যৰ মাজত সেউজীয়া, চাৰিওফালে সেউজীয়া, ইমান ধুনীয়া পৰিৱেশ, ওচৰত নদী, খুব ভাল লাগিব।
বহুত ভাল লাগিল। ইনগ্ৰেশ্যন হোৱা নাই যে সেইটো কাৰণে সকলোকে সোমাব নিদিয়ে। আমি ৰিকুৱেষ্ট কৰাৰ কাৰণে গেটখন খুলি দিলে। কিছুমান ল'ৰা ছোৱালী কলেজীয়া ল'ৰা ছোৱালী আহি ইয়াত উৎপাত কৰে বুলি ক'লে, সেইকাৰণে কৈছে সোমাব নিদিয়ে বুলি চবকে। আমি ৰিকুৱেষ্ট কৰিলোঁ, সোমাব দিলে। চালোঁ, ভাল লাগিল। তাৰপিছত ওলাই আহিলোঁ আকৌ উদ্দেশ্যবিহীন যাত্ৰা। মাথো আজিৰ দিনটো খালি উপভোগ কৰিছোঁ আৰু উপভোগ কৰিছোঁ। ক'লৈ যাম নাজানো, খালি ভাল এটুকুৰা ঠাই পালে তাত বহি আমি আজি চাহ একাপ খাব লাগিব। ৰাতিপুৱা একো নোখোৱাকৈ সকলো ওলাই আহিছোঁ বনাই লৈ। এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব। এয়া সেউজীয়াৰ মাজে মাজে, গাঁৱৰ মাজে মাজে গৈ আছোঁ আৰু উপভোগ কৰিছোঁ আজিৰ দিনটো। এখন বাগান দেখিলোঁ, ধুনীয়া বাগান এখন, চাহ বাগান। বাগানৰ মাজতে ঠাই এটুকুৰা বাছি লৈ এনেকৈ বহি লৈছোঁ। ইয়াত এতিয়া আমি বহি ব্ৰেকফাষ্টটো কৰি ল'ম, তাৰপিছত আকৌ যাত্ৰা। আমি এতিয়া খোৱাৰ মেলা উলিয়াই লৈছোঁ। সেয়া পনীৰ বাটাৰ মছলা, পনীৰ বাটাৰ মছলা, এয়া পুৰি আৰু এয়া বইল কণী। এইখিনি মানে ষ্টাৰ্টাৰ, আৰু আছে আগলৈ আৰু বহুত আছে। ইয়াত আছে চাহ, আৰু ইয়াত আমি এনেকৈ ধুনীয়া সেউজীয়াৰ মাজত এনেকৈ বহি লৈছোঁ। সেয়া বহি লৈছোঁ, ঘৰৰ পৰা খানা বনাই আনিছোঁ। কি লাগে, কি মজা। আজিৰ দিনটো আমি পূৰা এনজয় কৰিম, ধামাকা। চব ৰাইজ একদম গহীন পূৰা ব্যস্ত, মানে খাবলৈ এক্সাইটেড আকৌ দেই। এইফালে চলি আছে আমাৰ কাৰোবাৰ। বাইদেউ কিবা এটা পাহৰি আহিলে, সেইটো আমি নকওঁ ইয়াত। ন বাইদেউ? নিমখ লাগিব? সেইটো একো নহয়। এয়া চাহ বাগিচাৰ সেউজীয়া পৰিৱেশ। আমাৰ ৰাইজ ফটো তোলাত ব্যস্ত পূৰা। এয়া হাতেৰে ইচাৰা কৰি ফটো উঠে মানে। আহিছে ফটো কিন্তু ঢেৰ উঠিলোঁ। অসমৰ চাহ বাগিচাৰ যে মানে ৰূপৰ তুলনা নাই বুলি কয় যে, তেনেকুৱা। ইমান ধুনীয়া পৰিৱেশ, মানে ঠাণ্ডা বতাহ আহি আছে। পৰিৱেশটো খুব ভাল লাগিছে। ইয়াতে বহি খাই যে কি মজা লাগিলে। এতিয়া ইয়াৰ পৰা ওলাই যাম। ক'লৈ যাম নাজানো। আজি ঘৰৰ পৰা ওলাই আহিছোঁ, মানে একো উদ্দেশ্য কৰি ওলাই অহা নাই। গন্তব্য স্থান আমাৰ একো নাই। সেই চিৰিজ গছৰ মাজেৰে সূৰ্যৰ কিৰণ। সঁচাকৈ এইমলেছ, ঠিকেই ক'লে। এইমলেছ নিচিনাকৈ ওলাই আহিছোঁ। আহি এইখিনি ঠাই পালোঁ বাগানৰ মাজত। ইয়াত আমি চাহ খালোঁ। তাৰপিছত অকণমান ভোক লাগিব। আমাৰ ভাতৰ যোগাৰো আছে আজি, গতিকে ভাতৰ যোগাৰো লৈ আহিছোঁ। আৰু ক'ৰবাত বহি ভাল ঠাই এটুকুৰা পালে ভাত খাম। আৰু সেই ঠাই টুকুৰা নোপোৱালৈকে বনাই ঘূৰি ফুৰিম আজি। এয়া মিনি কেইজনীয়ে পাতা তুলি আছে। জোৰ এটা নাচি দিয়ক। খুব ভাল লাগিলে আজি। একদম পাত মাজত সোমাই পাত ছিঙিছে। তলত চাব আকৌ, দীঘলটো থাকিব, সেউজীয়া ৰঙৰটো থাকে নহয়। খুব ভাল লাগিছে আহি। সঁচাকৈ কেতিয়াবা আকৌ এনেকৈ এইমলেছকৈ আহিও ভাল লাগে ন। আমাৰ মানে ক'লে যাম একো নভবাকৈ ওলাই আহিছোঁ। কোনোবা ক'ত যাম একো আমাৰ প্ৰগ্ৰেমেই বনোৱা নহয়। একো প্ৰগ্ৰেমেই বনোৱা নহয়। খালি খোৱা বস্তু ঘৰত বনিছে, সেইখিনি বনাই পেকিং কৰিছোঁ ভাগে আৰু ওলাই আহিছোঁ। ক'লৈ যাম নাজানো আৰু। খোৱাটো পাহৰা নাই। সেইটোতো লাগিবই, এনাৰ্জিখিনি। ভিডিঅ'টো যদি কেনেকৈ বেলেগলৈ যায়, পাত চুৰ কৰিছে। চাহ বাগানৰ কোনো মোৰ ফ্ৰেণ্ড লিষ্টত নাই, মোৰ ছাবস্ক্ৰাইবাৰো নাই। গতিকে বিন্দাছ উঠাই থাকক, কোনেও গম নাপায়। কি কৰে? নহয়, এতিয়া মই কিবা কামত লাগিব নি? চুলিত লগাবলৈ, মুখত লগাব। চাহপাতৰ পানী চুলিত লগাই নহয় ন? তেতিয়াহ'লে চাহপাত যদি চুলিত লগাই, চাহপাত চুলিত লগাব পাৰি আকৌ। লগাই চাওঁ নি গোটেইকেইজনী নি পিচি?
চাহ পানী খাই আমি আকৌ ওলাই আহিলোঁ। এখন গাঁৱৰ ৰাস্তা এটাৰ মাজে মাজে আহি এখন বৰ ধুনীয়া গাঁও পালোহি। এই গাঁওখনৰ নাম খামটি গোৱালি গাঁও। আগতে শুনিছিলোঁ গাঁওখনৰ নাম। খুব বানপানী হয়। বানপানীৰ সময়ত যে এই গাঁওবোৰ পানীৰ তলতে থাকে, মানে সাহাৰ্য দিবলগীয়া অৱস্থা হয়। একেবাৰে নদীপৰীয়া গাঁও, নদীৰ দাঁতিতেই আছে গাঁওখন। খুব চাফ চিকুণ, কিন্তু ইমান পৰিষ্কাৰ, ঘৰ দুৱাৰ আলি পদূলিবোৰ খুব পৰিষ্কাৰ। চাওকচোন কিমান ধুনীয়া। আৰু এই গাঁওখনৰ পৰিৱেশটো একেবাৰে সেউজীয়াৰ মাজত, মানে কিবা এখন উপবনৰ মাজত যেন আছে মানুহবোৰ। সৰু সৰু ধুনীয়া ধুনীয়া ঘৰবোৰ। বহুত ভাল লাগিলে গাঁওখনলৈ আহি যে। একেবাৰে বহুত ভিতৰুৱা অঞ্চল, মানে ভিতৰুৱা গাঁও হয়, কিন্তু মানুহবোৰ ভাল লাগিলে। গাঁওখন ইমানেই বেছি পৰিষ্কাৰ, খুব ভাল লাগিলে ইয়ালৈ আহি। ওচৰতে নদীখন আছে। এই ঠাইখিনিত আহি তিনিখন নদী লগ হৈছে। এইফালে সেইখন কলীয়াপানী, আৰু মোৰ সন্মুখতে থকাখন ডিব্ৰু নদী, আৰু এইফালৰ পৰা আহিছে ডাঙৰি, কলীয়াপানী আৰু ডিব্ৰু নদী। এই তিনিখন ইয়াত লগ হৈ সেইফালে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ। ইমান ধুনীয়া, খুব ধুনীয়া পৰিৱেশ। মাজৰ এইখিনি দ্বীপ এটা সৰু মৰুকৈ, খুব ধুনীয়া। ইমান ভাল জেগা এখন আহি পাইছোঁ। ইয়াৰ অকণমান আগত আছে মাগুৰী বিল, মতাপুং মাগুৰী বিল। মাগুৰী বিলত মাইগ্ৰেটৰী বাৰ্ডবোৰ আহে, পৰিভ্ৰমী চৰাইবোৰ ঠাণ্ডা দিনত। এতিয়া ডিচেম্বৰ মানৰ পৰা আহিব আৰু খুব ধুনীয়া পৰিৱেশ হয় তাত। ডিচেম্বৰ ঠাণ্ডাৰ দিনত যাবলৈ খুব ভাল মাগুৰী বিলত। আৰু ইয়াত খোৱাৰ যোগাৰ চলি আছে। ইয়াতে বহি আমি ভাত খাম। এতিয়া বনাই লৈ আহিছোঁ কিবা কিবি। বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া। চহৰীয়া জীৱন আমাৰ, কংক্ৰিটৰ মাজতে থাকোঁ, গতিকে এনেকুৱা এটা নিৰ্মল পৰিৱেশত এটা দিন কটাই খুব ভাল লাগে। বহুত এনজয় কৰিছোঁ আজি, বহুত ভাল লাগিছে। সেইফালে বহুত ধুনীয়া। এইবোৰ ওলাইছে আমাৰ খোৱাবোৰ। দাঙি দাঙি দেখাব লাগিব। ভাত, এইটো ভাত, এইটো স্পেচিয়েল হাঁহ মাংস। আৰু কি আছে দেখাওক। এয়া অসমীয়া, আমাৰ খাটি অসমীয়া কণ জলকীয়া। এইটো এটা, আমি আজি চব খাটি অসমীয়াবোৰ ওলাইছে দেই। শুকান মাছ আৰু জহা ভোলৰ এইখন এটা আইটেম। এয়া জিকা মাছৰ জোল। মাছৰ জোল,
মুঠতে মাছৰ টেঙা, শুকান মাছ, হাঁহ মাংস, এয়া গোল নেমু, চিকেন, এয়া চিকেন। ৱাও, কালাৰ চোৱা। এইফালে কালাৰ একদম গতিকে আজি গৰম পানী খাই সুন্দৰকৈ তৃপ্তিৰে অসমীয়া এসাঁজ চলিব এতিয়া। গৰম পানী দি খালী হ'ল যে এইখন লৈ আহিছোঁ। এইকেইটা মজা। কাটক। মই সেই কাজিও আনিছিলোঁ, আপোনাৰকেইটা দিয়ক। গোল নেমু এইটোৱে কাটিলে হৈ যাব। এইটো হেৰি চব আছে, গোল নেমু, এইফালে কাজি নেমু, এইটো হেৰি হয় মৌচুমী। এতিয়া খোৱা পৰ্ব চলিব আৰু। ভাত পানী খালোঁ, খাই এয়া এতিয়া উভতনি যাত্ৰা। এনেকৈ উদ্দেশ্যবিহীনভাৱে ঘৰৰ পৰা ওলাই আহি দিনটো প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকৈ কটালোঁ, খালোঁ বলোঁ, সকলো আজি প্ৰকৃতিৰ লগত কটালোঁ আচলতে গোটেই দিনটো। খুব ভাল লাগিল, ৰিফ্ৰেছ হৈ গ'লোঁ। ইমান ব্যস্ততাপূৰ্ণ জীৱন আমাৰ সকলোৰে। এই ব্যস্ততাৰ মাজত অকণমান সময় ব্যস্ততাৰ পৰা আঁতৰি এনেকৈ খুব ভাল লাগিল। আপোনালোকেও জনাব কেনে পালে। যদি ব্লগটি আজিৰ ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে আজিলৈ আহোঁ। পুনৰ এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হ'মহি। তেতিয়ালৈকে বাই বাই।